हेलो स्टूडेंट। तो आज आमी केमिस्ट्रीर सेकेंड इयारर तो चतुर्थ अध्याय रासायनिक गतिविज्ञान केमिकल काइनेटिक्स आरम्भ करिम। तो केमिकल काइनेटिक्स अर्थात रासायनिक गतिविज्ञान मानेनो कि हेतु आमी जानि लওঁ। तो रासायनिक गतिविज्ञान माने হৈছে रसायনৰ যিটো শাখাত ৰাসায়নিক বিক্ৰিয়াৰ গতিবেগক প্ৰভাৱিত কৰা কাৰকসমূহ আৰু বিক্ৰিয়াটোৰ ক্ৰিয়াবিধি সম্পৰ্কে আলোচনা কৰা হয়। তে কি আলোচনা কৰা হয় ইয়াত যে ৰাসায়নিক বিক্ৰিয়াৰ গতিবেগৰ প্ৰভাৱ কৰা কাৰকসমূহ, গতিবেগত যিহে প্ৰভাৱ কৰে যি কাৰকে সেই কাৰকসমূহ আৰু বিক্ৰিয়াটোৰ বিক্ৰিয়াটোৰ যি ক্ৰিয়াবিধি থাকে সেই সম্পৰ্কে ৰাসায়নিক গতিবিজ্ঞানত আলোচনা কৰা হয়। তো ৰাসায়নিক গতিবিজ্ঞানত কি আলোচনা কৰা হয় সেইটো আমি গম পালোঁ। ৰাসায়নিক বিক্ৰিয়া এটাত ৰাসায়নিক বিজ্ঞানীসকলে জানিবলৈ কিনো জানে, তাৰমানে বিক্ৰিয়া এটাৰ ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়া এটাৰ ক্ষেত্ৰত কি জানিব লাগে বা কিখিনি কথা জানিবলৈ তাৰ পৰা বিক্ৰিয়াটোৰ পৰা প্ৰয়োগ কৰে সেইখিনি আমি জানি লওঁ। যে প্ৰথমতে বিক্ৰিয়াটোৰ সম্ভাৱনীয়তা অৰ্থাৎ বিক্ৰিয়াটো স্বতঃস্ফূৰ্তভাৱে সংঘটিত হ'বনে নহয় তাক জানি লয়। তাৰপিছত তাপ গতিবিজ্ঞান ব্যৱহাৰ কৰি বিক্ৰিয়াৰ সম্ভাৱনীয়তা সম্পৰ্কে ভৱিষ্যদ্বাণী কৰিব পাৰিম। তাৰমানে তাপ গতিবিজ্ঞান ব্যৱহাৰ কৰিলে বিক্ৰিয়াটোৰ সম্ভাৱনীয়তাটো তাৰমানে আগতীয়াকৈ জানিব পাৰি। কিয়নো আমি জানো যে স্থিৰ উষ্ণতা আৰু চাপত বিক্ৰিয়া এটাৰ বাবে del G <0 হ'লে বিক্ৰিয়াটো স্বতঃস্ফূৰ্ত হয়। তাৰমানে কি যে স্থিৰ উষ্ণতা আৰু চাপত বিক্ৰিয়া এটাৰ বাবে del G <0 অৰ্থাৎ 0তকৈ সৰু হ'লে বিক্ৰিয়াটো স্বতঃস্ফূৰ্ত হয়। তো এইখিনি আমি জানো। ইয়াত del G মানে আমি ইয়াৰ আগৰ অধ্যায়টোত পাই আহিছোঁ, অধ্যায় 3ত del G মানে কি তাত দিয়া আছে। তো এইখিনি বিক্ৰিয়া এটাৰ পৰা প্ৰথমে জানি লয়। তাৰপিছত আমি চাম তাৰপিছতনো কি জানি লয় যে এইখিনি বিক্ৰিয়া এটাৰ প্ৰথম স্বতঃস্ফূৰ্ত হয়নে নহয়, তাৰপিছত সেইখিনি চালে তাৰপিছত বিক্ৰিয়াটো সংঘটিত হোৱাৰ তাপগতি বিজ্ঞানৰ পৰা ভৱিষ্যদ্বাণী বা আগতীয়াকৈ জানি ল'লে। তাৰপিছত বিক্ৰিয়াটোৰ প্ৰসাৰ জানে, অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থ কমকৈ নে বেছিকৈ পোৱা যাব সেইটো ৰাসায়নিক সাম্যৰ পৰা ঠাৱৰ কৰিব পাৰি। জানে যে বিক্ৰিয়াজাত পদাৰ্থ বেছি কৰি উৎপন্ন হ'ব নে কম কৰি উৎপন্ন হ'ব সেইটো জানি লয়। নেক্সট বিক্ৰিয়াৰ গতিবেগ অৰ্থাৎ সাম্যত উপনীত হ'বলৈ কিমানখিনি সময়ৰ প্ৰয়োজন হয় সময়টো জানি লয়। তো এইখিনি এটা ৰাসায়নিক বিক্ৰিয়াৰ পৰা জানিবলৈ প্ৰয়াস কৰে, বিজ্ঞানীসকলে জানিবলৈ প্ৰয়াস কৰে। তাৰপিছত আমি পাম বিক্ৰিয়াৰ হাৰ বা বিক্ৰিয়াৰ গতিবেগ। বিক্ৰিয়াৰ হাৰ বা বিক্ৰিয়াৰ গতিবেগ কি? বিক্ৰিয়াৰ হাৰ বা বিক্ৰিয়াৰ গতিবেগ বুলিলে একক সময়ত বিক্ৰিয়া এটাৰ বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তাৰ পৰিৱৰ্তনৰ পৰিমাণক বুজায়। অৰ্থাৎ কি এটা নিৰ্দিষ্ট সময়ত একক সময়ত
বিক্রিয়া এটাৰ বিক্রিয়ক বা বিক্রিয়াজাত পদাৰ্থৰ গাঢ়তাৰ কিমানো পৰিৱৰ্তন হৈছে সেই পৰিমাণটোক বিক্রিয়াৰ হাৰ বা বিক্রিয়াৰ গতিবেগ বোলে। বিক্রিয়াৰ গতিবেগ বলা হয়। গাণিতিকভাৱে আমি চাবলৈ গ'লে তো গাণিতিকভাৱে আমি এৰ পৰা বি অৰ্থাৎ এটা বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থ বিক্রিয়াৰ গড় গতিবেগ বা বিক্রিয়া হাৰনো কি হ'ব বা গতিবেগনো কি হ'ব আমি কেনেকৈ উলিয়াব পাৰোঁ যে ইয়াতে দিয়া আছে যে বিক্রিয়কৰ এইটো এটা গড় গতিবেগ হয় এইটো গড় গতিবেগ তো আমি প্ৰথমে এটা উদাহৰণৰ পৰা প্ৰথম আমি চাই লওঁ যে বিক্রিয়াৰ গতিবেগনো কি হ'ব বিক্রিয়াৰ গতিবেগ তো বিক্রিয়াৰ গতিবেগৰ কাৰণে সময়ৰ পৰিৱৰ্তন আমি চাব লাগিব প্ৰথম সময়ৰ ধৰা হ'ল ফাৰ্ষ্টতে এতে সময় আছিল t1 এতে হ'ল t2 ঠিক আছে এটো তাৰপিছত বিক্রিয়কৰ গাঢ়তাৰ পৰিৱৰ্তন এটোৰ প্ৰথম গাঢ়তাৰ পৰিৱৰ্তন তাৰপিছত এটোৰো চাব লাগিব তো প্ৰথম আমি গাঢ়তাৰ পৰিৱৰ্তন উলিয়াবলৈ কি আছিল যে প্ৰথমে সময়ৰ যদি চাও সময়ৰ পৰিৱৰ্তন ডেল টি দি বুজাও এটো পৰিৱৰ্তন বুজাইছে তে কি আছিল t2 মাইনাস t1 অৰ্থাৎ দ্বিতীয়টোৰ পৰা আগৰটো বিয়োগ ঠিক হেনেকৈ আমি বিক্রিয়ক এটোৰ গাঢ়তাৰ পৰিৱৰ্তন চাও বিক্রিয়ক গাঢ়তাৰ পৰিৱৰ্তন কি হ'ব যেন ডেল এ ইয়াক এনেকৈ লেখা হয় ডেল এ 2 মাইনাস ডেল এ 1 তো এইটোৰ কাৰণে কি আমি যদি ধৰিলো বিক্রিয়াটো হওঁতে তন্ত্ৰটোৰ আয়তন সলনি নহয় এই যিটো বিক্রিয়া হয় তাৰ কাৰণে যদি তন্ত্ৰটোৰ আয়তন সলনি নহয় অৰ্থাৎ আয়তন ধ্ৰুৱক হৈ থাকে তেতিয়া ৰাসায়নিক সমীকৰণৰ পৰা আমি পাওঁ যে বিক্রিয়াটোত 1 মোল বিক্রিয়কৰ এৰ পৰা 1 মোল বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তাৰমানে 1 মোলৰ পৰা 1 মোলে উৎপন্ন হ'ব বিক্রিয়াজাত পদাৰ্থৰ পৰা বিক্রিয়ক পদাৰ্থৰ পৰা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তাৰ কাৰণে আমি ধৰি ললো যে বিক্রিয়াটো আৰম্ভণি হোৱাৰ পাছত বিক্রিয়াটো যেতিয়া আৰম্ভণি হোৱাৰ পিছত t1 সময়ত a আৰু bৰ গাঢ়তা ক্ৰমে a1 আৰু গাঢ়তা ক্ৰমে a1 আৰু b1 এই একে ধৰণে আমি ধৰিলো যে a2 আৰু b2 হ'ল t2 সময়ৰ সিহঁতৰ গাঢ়তা একেদৰে a2 আৰু b2 কিহৰ গাঢ়তা t2 সময়ত গাঢ়তা এটো t1 সময়ত গাঢ়তা এটো t2 সময়ত গাঢ়তা তো তাৰ পিছত আমি যে গতিকে সময়ৰ পৰিৱৰ্তন হ'ব এটো ডেল t = t2 - t1 ঠিক সেইকাৰণে ধৰে বিক্রিয়কৰ গাঢ়তাৰ পৰিৱৰ্তন হ'ব তো ইয়াতে আমি বৰ বন্ধনী দি লেখা হয় মোলৰ গাঢ়তা বুজাইছে এইটো বৰ বন্ধনীয়ে মোলৰ গাঢ়তা বুজায় এই চিনটোই মোলৰ গাঢ়তা
বুজায় এইটো মলৰ গাঢ়তা বুজায় এই চিনটোই বৰ বান্ধনীয়ে তো আমি কি দেখিলো আৰু বিক্ৰিয়কৰ গাঢ়তাৰ পৰিৱৰ্তন হ'ব A2 মাইনাছ A1 ঠিক সেনেকৈ বিক্ৰিয়াজাত তৰ গাঢ়তাৰ পৰিৱৰ্তন হ'ব ডেল বৰ বন্ধনী B ইজুকল B2 মাইনাছ B1 তো এইটো হ'ব পৰিৱৰ্তনৰ গাঢ়তাৰ পৰিৱৰ্তন এইখিনি তাৰপিছত এতিয়া আমি বিক্ৰিয়জাত পদাৰ্থৰ গাঢ়তা এটা আমি কি চাম যে আৰৰ বিলুপ্তি হাৰ অৰ্থাৎ ডেল টি সময়ত বিক্ৰিয়কৰ গাঢ়তা কমিছে আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা বাঢ়িছে ইয়াৰ পৰা আমি গম পালো কি ডেল টি সময়ত বিক্ৰিয়কৰ গাঢ়তাটো কি হৈছে কমি গৈছে আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা কি হৈছে বাঢ়ি গৈছে তো আৰৰ অৰ্থাৎ এৰ বিক্ৰিয়কৰ বিলুপ্তি হাৰটো আমি চাই লওঁ বিলুপ্তি মানে নোহোৱা হাৰ কি হ'ব আৰৰ গাঢ়তাৰ হ্ৰাস এৰ গাঢ়তাৰ হ্ৰাস প্ৰয়োজন হোৱা সময় তো কি হ'ব এৰ গাঢ়তাৰ হ্ৰাস প্ৰয়োজন হোৱা সময় ঠিক আছে তো এইটো কি হ'ব যেন মাইনাছ যেটো হ্ৰাস বুজলি মাইনাছ ডেল এইটো গাঢ়তাৰ হ্ৰাস এৰ গাঢ়তাৰ হ্ৰাস গাঢ়তাৰ পৰিৱৰ্তন কি আছিল এইটো আছিল এইটো বাই প্ৰয়োজনীয় সময় ডেল টি এইটো হ'ল এৰ বিলুপ্তি হাৰ তাৰপিছত আমি চাওঁ যে বিক্ৰিয়াজাত পদাৰ্থৰ হাৰ কি হ'ব উৎপাদনৰ হাৰ কি হ'ব অৰ্থাৎ বিৰ উৎপাদনৰ হাৰ কি হ'ব পিৰ গাঢ়তা বৃদ্ধি বাই প্ৰয়োজনীয় সময় তো কি হ'ব তো পাম আমি এইটো পজিটিভ হ'ব বৃদ্ধি হৈছে সো ডেল বি ডেল টি এইটো হল উৎপাদনৰ হাৰ এইটো হল বিলুপ্তিৰ হাৰ তাৰমানে কি হৈছে ইয়াত যেতিয়া বিক্ৰিয়াজাত পদাৰ্থৰ পৰা বিক্ৰিয়কৰ পৰা যেতিয়া বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব বিক্ৰিয়াজাতৰ পৰা কি হৈছে তাৰমানে কমি গৈছে আৰু বিক্ৰিয়াজাত পদাৰ্থত তাৰমানে বাঢ়ি গৈছে বিক্ৰিয়কত কমি যোৱাৰ কাৰণে এটা হ্ৰাস হৈ গেলাক আৰু এইটো বৃদ্ধি হৈ গৈছে বিক্ৰিয়াজাত পদাৰ্থটো বৃদ্ধি হৈছে তো আমি তাৰপিছত এইটো গড় গতিবেগ হিচাপত চাবা গেলে আমি কেনেহান কৰি পাম গড় গতিবেগ ইয়াৰে
প্ৰশ্ন আহে যে গড় গতিবেগ উলিয়াব দিয়ে, তো তাৰ কাৰণে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম? গড় গতিবেগ। গড় গতিবেগ উলিয়াব দিব। গড় গতিবেগ আৰু দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। গড় গতিবেগ দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এটানো কি হ'ল গাঢ়তাৰ পৰিৱৰ্তন, দ্বিতীয়টো কি এই গাঢ়তাৰ পৰিৱৰ্তনৰ বাবে হোৱা প্ৰয়োজনীয় সময়। গাঢ়তাৰ পৰিৱৰ্তনৰ বাবে হোৱা প্ৰয়োজনীয় সময়। এই দুটা কাৰকৰ ওপৰত গড় গতিবেগটো নিৰ্ভৰ কৰে। তো গড় গতিবেগ কি সূত্ৰৰ দ্বাৰা উলিয়াম? এনেকৈ লিখি ল'ব লাগিব, এইটো এভাৰেজ ইজুকল কি হ'ব যে মাইনাছ ইটাৰ সূত্ৰটোৱে ডেল এ বাই ডেল টি ইজুকল ডেল বি ডেল টি। এইটো কোনোবা কিতাপত এনচিআৰটি এইটো আৰ হিচাপত আছে এইটো, আৰু এইটো পি হিচাপত আছে। এতিয়া আৰ দিলে আৰ হৈ যাব, এতিয়া পি দিলে পি হৈ যাব। এইটো আৰ আৰু এইটো পি হিচাপত আছে। তো এইটোৱে হ'ল গড় গতিবেগৰ সূত্ৰ। তো তাৰপিছত বিক্ৰিয়াৰ গতিবেগৰ এককটো আমি একেলগে জানি লওঁ। তো বিক্ৰিয়াৰ গতিবেগৰ এককটোনো কি? এইটো 1 নম্বৰী প্ৰশ্ন আহিব পাৰে। বিক্ৰিয়াৰ গতিবেগৰ এককটোনো কি? এককটো হ'ল যে গাঢ়তা সময় ইনভাৰ্স। গাঢ়তা সময় ইনভাৰ্স এককটো হৈছে গাঢ়তা সময় ইনভাৰ্স। গাঢ়তাৰ এককনো কি? গাঢ়তাৰ একক হ'ল মোল লিটাৰ ইনভাৰ্স। আৰু সময়ৰ একক এছ ছেকেণ্ড। তো গতিকে বিক্ৰিয়াৰ গতিবেগৰ একক কি হ'ল গাঢ়তা সময় ইনভাৰ্স। তে গাঢ়তাৰ এইটো মোল লিটাৰ ইনভাৰ্স, সময় ইনভাৰ্স এছ ইনভাৰ্স। তো এইটোৱে হ'ল বিক্ৰিয়াৰ গতিবেগৰ একক। তো তাৰপিছত আমি তাৎক্ষণিক বেগ পাম, আৰু বহুতো ইম্পৰ্টেণ্ট বস্তু আছে এই চেপ্টাৰটোত। তো সেইখিনি আমি পিছত আলোচনা কৰিম। তো আজিৰ বাবে এইখিনি, থেংক ইউ।